আমাৰ ঘৰৰ মন্দিৰৰ চাকি গছা আজি আমাৰ মানুহজনীয়ে দি দিলে। তাই খুব ধুনীয়াকৈ দি দিছে। এয়া চোৱা আপোনালোকে। আমাৰ গাঁৱৰ মন্দিৰত আজি জেঠুৱা নামৰ পূজা আছে বাবে আমিও আমাৰ ঘৰৰ ফালৰ পৰা এখন নৈবাত মন্দিৰত লৈ যাবলৈ ওলাইছোঁ। এয়া আমাৰ নৈবাতখন সম্পূৰ্ণভাৱে ৰেডি হৈ গৈছে। আমাৰ ধুনুই মোলৈ চাই আছে। এয়া আমি যাবলৈ ওলাইছোঁ। আমি আহি আমাৰ গাঁৱৰ মন্দিৰৰ গেটখন পালোহি। এয়া শ্ৰী শ্ৰী ৰুক্মিণী দেৱীৰ তৰণ। আমি আহি আমাৰ মন্দিৰ পালোহি। মন্দিৰৰ কাষত হাত ভৰি ধুবৰ বাবে এটা দমকলৰ ব্যৱস্থা আছে। আমি হাত ভৰি ধুই ভিতৰলৈ গৈ আছোঁ। এয়া আপোনালোকক দেখুৱাইছোঁ। মন্দিৰৰ সন্মুখত এনেকৈ সকলোকে তুলসী পানী ছটিয়াই সকলোকে ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হয়। নিৰ্বাতখন আগবঢ়াই দিবলৈ আমি আগবাঢ়ি গৈ আছোঁ। চাওক আপোনালোকে, খুব ধুনীয়া পৰিৱেশ। এয়া আমি নৈবাতখন আগবঢ়াই দি আমি মাৰ শ্ৰীচৰণত এপাহি চাকি বন্তি জ্বলাই দিবৰ বাবে আগবাঢ়িছোঁ। এনেকৈ প্ৰত্যেক বছৰে জেঠৰ মাহত খুব সুন্দৰভাৱে আমাৰ গাঁৱত সকলোৱে একত্ৰিত হৈ মাৰ শ্ৰীচৰণত এনেদৰে পূজা অৰ্চনা কৰা হয়। এয়া চোৱা আপোনালোকে। খুবেই ভাল লাগে যেতিয়া গাঁৱৰ সকলোৱে মিলি একত্ৰিত হৈ মন্দিৰত এনেদৰে পূজা অৰ্চনা কৰা হয়। মাৰ শ্ৰীচৰণত এনেকৈ সেৱা অৰ্চনা কৰি আমি আগবাঢ়িছোঁ মাৰ পুষ্পাঞ্জলি ল'বলৈ। এয়া আমি সকলোৱে মিলি মাৰ পুষ্পাঞ্জলি ল'বলৈ আগবাঢ়িছোঁ। মাৰ পুষ্পাঞ্জলি লৈ আমি ঘৰৰ পৰিয়ালৰ সৈতে এনেকৈ দুখনমান ফটো উঠিলোঁ। ইয়াত সকলোৱে খুব সুন্দৰভাৱে নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰিছে। কোনোবাই আপেল কাটিছে, কোনোবাই কুঁহিয়াৰ কাটিছে, কোনোবাই নাৰিকল কাটিছে। এইফালে আৰু আমাৰ পাঠক ডাঙৰীয়াই পাঠ কৰিছে। লগতে গাঁৱৰ সকলোৱে পাঠকৰ পাঠ শুনিছে। লগতে আমাৰ গাঁৱৰে আয়তী দলটোৱেও তেওঁলোকৰ আয়তী নামৰে খুব সুন্দৰ পৰিৱেশ কৰিছে। আৰু লগতে আমাৰ গাঁৱৰে কীৰ্তন দলটোৱেও তেওঁলোকৰ কীৰ্তন গাইছে। খুব ভাল লাগিছে আজি এনেকৈ সকলোৱে একত্ৰিত হৈ।
আমি নিমন্ত্ৰণ কৰি অনা নাগাৰা নামৰ দলটোৱেও তেওঁলোকৰ অনুষ্ঠান খুব সুন্দৰভাৱে কৰিছে। সকলোৱে এনেদৰে তেওঁলোকৰ অনুষ্ঠানসমূহ উপভোগ কৰিছে। খুবেই ভাল লাগিছে। আজি দিনটোৰ অন্তত পূজা অৰ্চনা সম্পূৰ্ণ কৰি আমি এনেকৈয়ে মাৰ প্ৰসাদ বিতৰণ কৰি সকলোৱে প্ৰসাদ খাই এনেকৈ ঘৰলৈ যাবলৈ ওলাইছোঁ। আচলতে মন্দিৰলৈ আহিলে ঘৰলৈ যাবলৈ মনেই নাযায়। ইয়াত থাকিবলৈ বহুতেই ভাল লাগে। ভিডিঅ'টো চাই যদিহে ভাল পাইছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব,